Hello everyone, welcome to my another recipe video. আৰু আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছো এগ কাৰি এটা ধুনীয়া ৰেচিপি যেটো আমি ঘৰত একেবাৰে সহজতে বনাব পাৰো। গতিকে বলকচোন আজি ভিডিওটো আৰম্ভ কৰো। প্ৰথমে মই কেৰাহীটো গৰম হোৱাত ইয়াত তেল অকমান দি লৈছো। তেলখিনি গৰম হোৱাত ইয়াত নিমখ দিছো আৰু অকমান হালধি গুৰি দিছো আৰু গুটেইখিনি ধুনীয়াকৈ লৰাই দিছো। প্ৰথমে আমি কণী কেইটা ভাজি লম, গতিকে এটা এটাকে গুটেই কেইটা কণী মই দি লৈছো। কণী কেইটা অকমান ৰঙা হোৱালৈকে ভাজি লম। কণী কেইটা ৰঙা হৈ আহিছে, গতিকে আমি এতিয়া কণী কেইটা নমুৱাই থম। তাৰ পিছত তেলতে আমি ইলাচি দিছো, দালচেনি দিছো, লং দিছো আৰু দুটা তেজপাত দি লৈছো। ধুনীয়াকৈ গুটেইখিনি লৰাই দিছো। মছলাৰ কাৰণে আমি আদা, নহৰু, কেঁচা জলকীয়া, পিয়াজ আৰু বিলাহী এটা ধুনীয়াকৈ পেষ্ট বনাই লৈছিলো। সেইখিনি গুটেই এতিয়া আমি তেলখিনিতে দি দিছো। আৰু ধুনীয়াকৈ গুটেইখিনি লৰাই দিছো। গেছটো একেবাৰে ফুল ফ্লেমত থৈছো। মছলাখিনি আমি ধুনীয়াকৈ ভাজি লম, গতিকে ইয়াত নিমখ দিছো, অকমান জোখমতে হালধি গুৰি দিছো, আপোনালোকে নিজৰ জোখমতে দিব। আৰু গুটেইখিনি ধুনীয়াকৈ লৰাই দিছো। মছলাখিনি কেঁচা গোন্ধটো নোযোৱালৈকে আমি ভাজি লম। ইয়াত অকমান কাশ্মীৰী গুৰি দিছো। কাশ্মীৰী গুৰি দিলে আঞ্জাখনৰ কালাৰটো খুব ধুনীয়া হয়। এতিয়া ইয়াত অকমান জিৰা গুৰি আৰু অকমান গৰম মছলা দিছো আৰু গুটেইখিনি ভালদৰে লৰাই দিছো। অকমান দেৰি আমি ধুনীয়াকৈ মছলাখিনি ভাজি লম আৰু আমি মছলাখিনি ঢাকনি দি ফালে ভাজিম। এয়া আমি 5 মিনিটৰ কাৰণে ঢাকনি লগাই দিছো। আৰু 5 মিনিট হৈ যোৱাত আমি ঢাকনিখন গুচাই দিছো আৰু আপোনালোকে দেখিছে কালাৰটো খুব ধুনীয়া হৈছে আৰু তেলটো ওপৰলৈ উঠি আহালৈকে আমি মছলাখিনি ভাজি ল'ব লাগে। এতিয়া এইখিনি ভাজি হোৱাত মই ইয়াত 1 চামুচ দৈ দি দিছো। দৈটো টেঙা আছিলে, গতিকে 1 চামুচে দিছো। বেছি দিলে হয়তো টেঙা হৈ যাব পাৰে আঞ্জাখন। এতিয়া ভালদৰে গুটেইখিনি লৰাই দিছো, মছলা আৰু দৈটো যাতে ভালদৰে মিক্স হৈ যায়। পাঁচ মিনিটৰ কাৰণে ঢাকনি লগাই দিলো। এয়া ঢাকনিখন গুচাই দিলো আৰু মছলাখিনি আমাৰ প্ৰায় ভাজি হৈ গৈছে আৰু আপোনালোকে দেখিছে কালাৰটো খুব ধুনীয়া হৈছে। এতিয়া আমি ইয়াত কণীৰ ভিতৰৰ অংশটো এটা কণীৰ গুটেইখিনি ভাঙি আমি ইয়াত আঞ্জাখনত দি দিছো। খুব ভাল লাগে এনেকৈ দিলে খাই। আপোনালোকে যদি স্কিপ কৰিব পাৰে, কিন্তু দিলে আঞ্জাখন খুব টেষ্টি হয়। গতিকে তেনেকৈ মই গুটেইখিনি লৰাই দিছো। আৰু আমি ভাজি থোৱা কণী কেইটা ইয়াত দি ল'ম। যিহেতু মই জুলীয়া আঞ্জা বনোৱা নাই, সেই গতিকে পানী ইয়াত দিয়া নাই। মছলা বনাওঁতে যিখিনি পানী দিছিলোঁ সেইখিনি পানীৰে আঞ্জাখন হৈ গৈছে। এতিয়া আমাৰ আঞ্জাখন প্ৰায় হ'ব হৈছে। গেছটো ফুল ফ্লেমত ৰাখিছোঁ আৰু গোটেইখিনি ধুনীয়াকৈ লৰাই দিছোঁ। আৰু এয়া মোৰ আঞ্জাখন ৰেডি হৈ গ'ল। একেবাৰে কম সময়ত আৰু সহজে ঘৰতে বনাব পৰা এটা ধুনীয়া কণীৰ ৰেচিপি মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিছোঁ। আপোনালোকে জনাবচোন মোৰ এই ৰেচিপিটো চাই আপোনালোকৰ কেনেকুৱা লাগিল আৰু ঘৰত এবাৰ ট্ৰাই কৰি চাব। গতিকে যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে, মোৰ ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব। আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আগলৈকে মই আৰু ভাল ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিম। গতিকে আজি মোৰ ভিডিঅ' ইমানেই। লগ পাম আৰু এটা বেলেগ ভিডিঅ'ত। টিল দেন বাই।